Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ডিম্পলছ ব্লগলৈ। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলো। এতিয়া বাজিলে ৰাতিপুৱা 6টা আৰু আমি ৰেডি ককা আৰু মই কোকৰাঝাৰ যাবলৈ। আজি প্ৰায় মোৰ 2 মাহ 10 দিন মান হ'ল। মই মে'তে আহিছিলো, এতিয়াতো আজি জুলাই 23 তাৰিখ হ'ল। সো আমি যাবলৈ ওলাইছো আৰু ককাৰ প্ৰায় 4 মাহ মানে হ'ল ইয়াতে থকা। সো ভালো লাগি আছে যেহেতু বহুত দিনৰ মূৰত কোকৰাঝাৰ যাম। আকৌ বেয়াও লাগিছে যেহেতু গুৱাহাটীত বহুত দিন থাকিলো, গুৱাহাটীখন এৰি যাবলৈ। আৰু আমি ৰেডি, গাড়ীখন আহি পাবহি আৰু ভাবিলো যোৱাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু তেন্তে বাকী মই দেখুৱাই থাকিম দিনটো কি কৰোঁ কি নকৰোঁ, যিমান দূৰ পাৰোঁ ভিডিঅ' কৰিবলৈ আপোনালোকক দেখুৱাই থাকিম। এয়া আমাৰ উদয় শুই আছে, সি তাক আৰু মাতি নিদিওঁ, এনেকেই বাই বাই দি যাওঁ। উদয় বাই বাই, মাহী যাব। গাড়ী আহি পালে, আমি যাবলৈ ওলালো। তোমালোকক বাই বাই দি দিছো দেই। আৰু বহুত দিনৰ মূৰত দেখা পাম। আমি গোৱালপাৰা হৈ আহিছোঁ আৰু সেয়া নৰনাৰায়ণ সেতু পাই গ'লোঁ। এই ব্ৰিজখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। জানেই বাৰু সকলোৱে, কোনোবাই যদি নাজানে তেওঁলোকক মোৰ ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ, এইখনেই সেই নৰনাৰায়ণ সেতুখন। আৰু ব্ৰিজখন বহুতেই দীঘল হয় আৰু এইকেইদিন ইমানেই গৰম পৰিছে নহয়, নক'ব আৰু দেই। AC লগালেও মানে কাম দিয়া নাই। কিন্তু এইখিনি জেগাত মই যিহেতু খিৰিকীখন খুলি দিছিলোঁ, ইমান ধুনীয়া বতাহ আহিছে নহয়, সঁচাকৈ দেই। ব্ৰহ্মপুত্ৰৰ বতাহটো ক'বলগীয়া। ব্ৰহ্মপুত্ৰৰ ছাইডৰ মানে যিটো এনভাইৰনমেণ্ট সঁচাকেই ধুনীয়া। এয়া ককা আৰু মই, ককাক অকণমান ভিডিঅ'ত তুলি লৈছোঁ। আৰু গোৱালপাৰা হৈ আহিলে এটাই মানে ভাল হয় কি, ইমান ধুনীয়া ধুনীয়া চিনেৰীবোৰ দেখিবলৈ পোৱা যায়। এয়া পাহাৰবোৰ দেখিছেনে? আৰু ইয়াতে 2-3খনমান পাহাৰ আছে, কালাৰবোৰ বেলেগ বেলেগ, ব্লু গ্ৰীণ, মানে ভিডিঅ' ধৰিব পাৰিছে নে নাই নাজানো, কিন্তু মই যিমান পাৰিছোঁ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। আৰু এইবোৰ কোকৰাঝাৰ পোৱাৰ আগতে ৰাবাৰ বাগান আমি কিছুমান পাই আহোঁ। ইমানেই ৰাবাৰ বাগান নহয়, মানে এই জেগাখিনিতো আৰু বেছি ধুনীয়া। গোৱালপাৰা হৈ আহিলে মানে সেইটোৱে সুবিধা, নেচাৰেল বস্তুবোৰ চাই আহিবলৈ পোৱা যায়। কিন্তু মেইন হাইৱে দি আহিলে আৰু সিমান সেইবোৰ দেখিবলৈ পোৱা নাযায়। চ' মই গুৱাহাটী অহা যোৱা কৰিলে বেছিভাগ গোৱালপাৰা হৈ আহিবলৈ মানে বেছি মোৰ ভাল লাগে। আৰু এইখন চাহ বাগান এখন, চৈবাৰী টি ষ্টেট। এইখন মই আগতেও মোৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ। সেই বাগানখনো পাই আহোঁ। চ' এই বাগানখনো মই অকণমান দেখুৱাই দিছোঁ। বহুতেই ডাঙৰ এইখন আৰু বহুতেই পুৰণা হয়। আকৌ পুনৰ ৰাবাৰ বাগান পাই আহিছোঁ, মানে ইমানেই ৰাবাৰ বাগান নহয়। আৰু ফাইনেলি কোকৰাঝাৰ টাউনখন আহি পালোঁ। এয়া টাউনখন পাই গ'লোঁ। আৰু ফাইনেলি আমাৰ ঘৰটো আহি পাম আৰু, পোৱা নাই এতিয়াও পাম আৰু। এইয়া আমাৰ ঘৰটো আহি পালোঁ। আইতা আৰু মামা ওপৰতে ৰখি আছে। এইয়া আজি নেক্সট ডে হয়। যোৱাকালি আৰু আহি পেলাই ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, কাৰণ ইমানেই কাম ওলালে নহয় যোৱাকালি। বহুত কিছুমান কাম কৰিবলগীয়া আছিল আৰু মোৰ পেণ্ডিং থাকিলে একেবাৰে ভাল নালাগে। চ' বাহিৰা কামখিনিও কৰি ল'লোঁ আৰু আহি একদম গোটেই ৰুমটো চাফাই কৰিবলগীয়া হ'ল, কাৰণ বহুত দিন নাছিলোঁ। একেবাৰে ঢেৰ কাম ওলালে। চ' যোৱাকালি মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু যিহেতু ভিডিঅ'টো এণ্ড কৰাও নাছিলোঁ, চ' ভাবিলোঁ আজিয়ে এণ্ড কৰি দিওঁ। আৰু এতিয়া আবেলি হৈছে আৰু যিহেতু 5টাৰ পিছত বন্ধ হৈ যায়। আছে বাৰু মানুহ, এয়া অকণমান এজন দুজন বাৰু ওলায়ে তেনেকৈ, বাকী এনে দোকান পোহাৰবিলাক চব বন্ধ আৰু। সেয়াই। তেন্তে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগত পায়। বাই বাই।